নমস্কাৰ সকলোকে পুনৰ নতুন এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চিনিয়ে পাইছে মই অনুপম আৰু আপোনালোকে চাই আছে অনুপম আসাম ব্লগছ আৰু আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰম হ'ব মই যিখন বিদ্যালয়ত শিক্ষকতা কৰোঁ সেইখন বিদ্যালয়ৰ এটা ভাল প্ৰগ্ৰেম এটা আছে আৰু সেই প্ৰগ্ৰেমৰ সমস্ত ভিডিঅ' মানে সমস্ত যিখিনি কাৰ্যসূচী মই ভিডিঅ' আকাৰে ল'ম বুলি ৰেকৰ্ড কৰিম বুলি ভাবিছোঁ আৰু গতিকে যদি ভিডিঅ'টো আপোনালোকে চাই যায় তেতিয়াহ'লে নিশ্চয় সকলো দেখা পাব গতিকে আহক তেতিয়াহ'লে আমি ভিডিঅ'ৰ বাকীখিনি কথা আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ আৰু লগতে মোৰ চেনেলটো আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে পুনৰবাৰ মোৰ সকলো ভিউৱাৰ্ছক থেংক ইউ কৈছোঁ মোৰ লগত মোৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ কেইবাগৰাকী শিক্ষয়িত্ৰী বাইদেউ আছে আৰু আজি ইতিমধ্যে যিখিনি আপোনালোকক দেখুৱালোঁ আজি আমাৰ যি শ্ৰদ্ধাৰ সাবিত্ৰী বাইদেউৰ বিদায় অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ অৱশ্যে তেওঁ 2022 চনৰ 30 নৱেম্বৰ দিনাখনেই তেওঁ আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিছিলে কিন্তু আজি আমি ইতিমধ্যে অনুষ্ঠানটো কমপ্লিট কৰিলোঁ বাকীখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম মোৰ লগত পুনৰবাৰ মই আপোনালোকক চিনাকি কৰি দিছোঁ আগৰ ভিডিঅ'বিলাকতো মই চিনাকি কৰি দিছোঁ মোৰ লগত আছে আমাৰ ৰীণা বাইদেউ নমস্কাৰ এটা দিলে ভাল হ'ব আৰু এয়া ববিতা বাইদেউ আৰু এয়া মীনা প্ৰভা বাইদেউ আজি নিশ্চয় মই আগতেও কৈছোঁ আজি দুখৰো দিন আৰু সুখৰো দিন একফালে সুখৰ দিন এইটোৱে যে আমি এপইণ্টমেণ্টখন যেতিয়া চৰকাৰে আমাক যেতিয়া এপইণ্টমেণ্ট দিয়ে তেতিয়া আমি সদায় অনুভৱ কৰোঁ আনন্দ অনুভৱ কৰোঁ আৰু যিদিনাখনি আমি চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰোঁ সেইদিনাখনি নিশ্চয় দুখ লাগে বিশেষকৈ শিক্ষকতা কৰি অতদিন শিক্ষকতা কৰি যিদিনাখনি ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে আমি আঁতৰি যাওঁ সেইদিনাখনি সঁচাই দুখ লাগে গতিকে আজি এটা সেইফালৰ পৰা খুব দুখৰ দিন গতিকে আমি চবেই আজি দুখ প্ৰকাশ কৰিছোঁ তাৰ ভিতৰতে নিয়ম অনুসৰিতো আমি অৱসৰ দিবই লাগিব আৰু সকলো অৱসৰ ল'বও লাগিব এদিন আহিছোঁ এদিন যাবই লাগিব যি কি নহওক আজি অনুষ্ঠানটোত থাকি নিশ্চয় কেনেকুৱা অনুভৱ আজি বহুত ভাল লাগিলে আৰু বেজাৰো লাগিলে ভালে বেয়াই মাজতেই আজিৰ এই অনুষ্ঠানটো ভাল হৈ গৈছে আৰু বাইদেৱে নিজৰ অনুভৱ ব্যক্ত কৰিলে আৰু লগতে মই মীনা প্ৰভা বাইদেউক অনুভৱটো কওকচোন অকণমান আজিৰ দিনটোত বহুত স্মৃতি জৰ্জৰিত হৈ থাকিলে অনাগত দিনত আৰু যাতে এনেকুৱা দুখ নাহে আৰু আজি দুখ পাইছোঁ আৰু বাইদেৱে এটা কথা কৈছে এনেকুৱা দুখ যাতে নাহে হয় কোনেনো দুখত পৰিবলৈ বিচাৰে গতিকে অৱসৰ ল'বলৈ ৰিটায়াৰ দুখটোতো থাকেই আৰু থাকিবই যি কি নহওক সকলোৱে থাকিব নিবিচাৰোঁ মানে কাৰো লগত আৰু আমাৰ কম সময় পাইছে সাবিত্ৰী বাইদেউক আমাৰ ববিতা বাইদেউ আৰু লগতে আমাৰ বিদ্যালয়ৰ অভিভাৱক বিদ্যালয়ৰ আমাৰ অভিভাৱিকাও হয় তেওঁৰ এগৰাকী ছোৱালী আছে আমাৰ ছাত্ৰী হয় তেওঁ এই বিদ্যালয়ত পঢ়ি আছে গতিকে বাইদেউ আপুনি কিবা ক'বনে মইনো কি ক'ম বাইদেউক তেনেকৈ মই লগ নাপালোঁৱে বাৰু যিকণ সময় লগ পালোঁ বাইদেউৰ লগত কথা পাতি ভালেই লাগিলে এই মুহূৰ্তত আমাৰো অলপ বেয়া লাগিছে যিহেতু বাইদেউক ভালকৈ জানিবলৈও নাপালোঁ তথাপিতো তাৰ মাজতে ভাল বেয়া যিখিনি পালোঁ বাইদেউক লগ পাই ভাল লাগিল ইমানকৈ কৈছোঁ আৰু মই আপোনালোকক ধন্যবাদ জনালোঁ মই বাকী থকা কাৰ্যসূচী ইতিমধ্যে আমাৰ আহাৰ গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আহাৰ গ্ৰহণ প্ৰক্ৰিয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ মই জনাই কৈছোঁ বাৰু আপোনালোকক ধন্যবাদ মোৰ লগত আগৰ অৱসৰপ্ৰাপ্ত এয়া গোলাপ ছাৰ আছে গোলাপ ছাৰে আজি সভাৰ সভাপতি আসন গ্ৰহণ কৰিছিলে আমাৰ যি সাবিত্ৰী বাইদেউৰ বিদায় অনুষ্ঠান আছিলে গতিকে ছাৰে ইতিমধ্যে খোৱা বোৱা কৰিলে ছাৰ গতিকে ছাৰক আমি বিদায় দিলোঁ ধন্যবাদ জনালোঁ এতিয়া মই বাইদেউৰ ওচৰত দুআষাৰমান পাতিবলৈ আহিছোঁ বাইদেউ ইতিমধ্যে আহাৰ গ্ৰহণ কৰি আছে বাইদেউ খোৱা বোৱা কৰিলেনে মই বৰ্তমান খাই আছোঁ বাইদেউৰ লগত মই পুনৰ আছে মোৰ অনুপমৰ মিছেছ ৰিকুমণি মোৰ মানে ৰিকুমণি মিছেছ তেওঁৰ মিছেছ হ'ল কি হ'ল মোৰ ভণ্টিতকৈও আপোন মই এতিয়া সিহঁতক এৰিব নোৱাৰি বহুত বেয়া লাগিছে মোৰ দিনে ৰাতি সিহঁতলৈ মনত পৰি থাকে আজি লগ পাই ভাল লাগিছে অহাকালিলৈ আমি সকলোবিলাক মোৰ নিজা ঘৰ চতিয়ালৈ যামগৈ মই বাইদেউৰ লগত পুনৰ কথা পাতিম বাইদেউ খাই লওক
গতিকে আৰু আমাৰ মৰমৰ ছাত্ৰী এগৰাকী আছে তাইও আহাৰ গ্ৰহণ কৰি আছে আজি তাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে এইফালে এপাক চাই দিয়া আজি সাবিত্ৰী বাইদেউৰ যি বিদায় অনুষ্ঠান এই বিদায় অনুষ্ঠানত থাকিলা গতিকে আহাৰ গ্ৰহণ কৰি লোৱা তাৰপিছত আমি পুনৰ কথা পাতিম তোমাৰ নামটো কি আছিলে মোৰ নাম জোনালী দাস চাংমাই ছাৰ আমাৰ BSc টিচাৰ গতিকে ছাৰেও আজি বিদায় সভাত যথেষ্টখিনি সাৰুৱা বক্তব্য দাঙি ধৰিলে মই যদি পাৰোঁ কিছু শুনাবলৈ যত্ন কৰিম ৰেকৰ্ড কৰা আছিলে গতিকে ছাৰ আজি কিবা ক'ব নেকি বাইদেউ যি বিদায় সভাৰ বা বিদায় অনুষ্ঠানত থাকে মানে সাবিত্ৰী বাইদেৱে বিদ্যালয়খনৰ কাৰণে প্ৰায় 26টা বছৰ বিনা বেতনে পইচাও নোহোৱাকৈ এই অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিখিনি কষ্ট কৰিলে সেইটো সঁচাকৈয়ে ক'ব লাগিব এজোপা বৃক্ষই যেনেকৈ মাটিত খামুচি মাৰি ধৰি মানুহক ফল দিয়ে ঠিক তেনেদৰে একে ঠাইতে থাকি বিনা বেতনে এই অঞ্চলটোৰ বাবে এই অনুষ্ঠানটোৰ বাবে যিমান ত্যাগ কৰিলে সেই সকলো ত্যাগৰ গোটেই আজি মৰ্মাৰ্থ বা গোটেই কথাখিনি আজি আমাৰ বিদায়ী সভাত আলোচনা হৈছে আমি অত্যন্ত দুখ পাইছোঁ যে তেখেতক আমি যি তেখেতৰ কৰ্তব্যনিষ্ঠা তাৰ মাজৰ পৰা আমি পৰিয়ালটোৱে আজি তেখেতলৈ বিদায় সময়ত সম্বৰ্ধনা জনাইছোঁ আমি শ্ৰদ্ধা জনাইছোঁ যাতে তেখেতে পৰৱৰ্তী সময়ত সুখে শান্তিৰে জীৱনটো পাৰ কৰিব পাৰে আৰু আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল সদায় তেখেতৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম আমাৰ সুবেশ্বৰ চাংমাই ছাৰৰ ল'ৰা ঠিক আছে ৰ'ব আৰু আমাৰ অতিকে মৰমৰ দীপজ্যোতি কি আছিলে পাচলি নে পাচনি আছিলে পাতিটো দীপজ্যোতি পাচনি ছাৰ দেই মোৰ পাচলি বুলি আহি যায় পটককৈ বেয়া নাপাব ছাৰে খাইছে বাৰু খাওক ন অলপ আৰু এইহে পিছ অকণি টেষ্টিং নে কি মজা হৈছে ন নিজে বনোৱা প্ৰশংসা কৰিবলৈ বেয়া আচ্ছা ঠিক আছে ছাৰক মই আকৌ পুনৰবাৰ লগ পাম আৰু এয়া আমাৰ আৰু এগৰাকী বাইদেউ আছে বাইদেউ খোৱা বোৱা কৰি আছে ন কৰি আছে এয়া আমাৰ জুলি বাইদেউ কওক কিবা এটা ভাল বেয়া বুলি এতিয়া আজি বাইদেউ বিদায় মিটিং পাতিছিলে তাকে খানা জুই চলাই আছোঁ নহয় এতিয়া বৰ্তমান খাই আছোঁ এতিয়া বাইদেউতে খাই আছে বাইদেউতে অশেষ কষ্ট কৰি পিনে আমাক যিখিনি ৰন্ধনৰ কাম আছিলে সেইখিনি কৰি দিলে গতিকে মই বাইদেউতক এই ভিডিঅ'ত মানে অংশগ্ৰহণ কৰালোঁ গতিকে ভালেই লাগিছে মই পুনৰবাৰ আকৌ লগ পাবলৈ চেষ্টা কৰিম মই এতিয়া সাবিত্ৰী বাইদেউৰ দুআষাৰমান বক্তব্য মই ৰাখিবলৈ যত্ন কৰিম আৰু আপোনালোকক শুনাবলৈ যত্ন কৰিম গতিকে আপোনালোকে চাই যাওক পটককৈ মই চিনাকি কৰি দিছোঁ খাই আছে আমাৰ প্ৰধান শিক্ষক বুধেন ছাৰ হয় মই খাই আছোঁ বুলি মোক কথা কোৱা আকৌ ছাৰ কিন্তু আগৰ খানাটোতকৈ বা খানাটো উত্তম হ'ল কিন্তু মোক খোৱাৰ পিছত সফলতা নহ'ব যেন পাইছোঁ মোক পাছপিনৰ পৰা দীপজ্যোতি পাচনিয়ে মোক চুই দিলে মোক পিছৰ ভালকৈ নালাগিলে ছাৰ হৈছে মানে সেইটোৱে বৰ ডাঙৰ কথা ভাগৱতী সমাজৰ গতিকে ছাৰৰ খেলত বহুত দায়িত্ব থাকে কিন্তু ছাৰে অকণমান নিজাববীয়াকৈ খায় ছাৰে সেইকাৰণে চুই দিছে অকণ চোৱা হৈ গৈছে বুলি কৈছে বাৰু যি কি নহওক খাদ্যটো পিছতে ভাল কাম নকৰিব স্কুল যেতিয়া মানে কোনো বাউণ্ডেৰী নাই গতিকে খাব পাৰিব ছাৰ হয় আৰু এগৰাকী বাইদেউ আছে খুব লাজ কৰে গতিকে মই লাজ কৰে কাৰণে অকণ উঠাই দিওঁ বাইদেউ হাঁহি এটা দিয়ক এয়া আমাৰ সুবেশ্বৰ চাংমাই ছাৰৰ মিছেছ আৰু মই চিনাকি কৰি দিলোঁ এয়া মোৰ মিছেছ আৰু পুনৰবাৰ চিনাকি কৰিছোঁ এয়া আমাৰ সুবেশ্বৰ ছাৰৰ মিছেছ হাঁহ অকণ দিলে ভাল হ'ব এগৰাকী শিক্ষয়িত্ৰী সাবিত্ৰী দাস বাইদেউ আমি 2022 চনৰ 30 নৱেম্বৰ দিনাখনি অৱসৰ বাইদেউ লৈছিলে গতিকে সেই দিনাখনি সংগতি ৰাখি আমি
ডিচেম্বৰৰ খুব সম্ভৱ 2 তাৰিখে আমি এটা পিকনিক কৰিছিলোঁ আৰু যিহেতু তাৰপিছত আমি আনুষ্ঠানিকভাৱে বাইদেউক বিদায় দিব পৰা নাছিলোঁ আৰু সেয়েহে গুণোৎসৱ বা ইত্যাদি এনেকুৱা কামৰ প্ৰেছাৰত অফিচিয়েলি কামৰ প্ৰেছাৰত আমি বিদায় দিয়া নাছিলোঁ আৰু আজি সদৌ শেষত আমি বিদ্যালয়ৰ সমূহ পৰিয়াল একত্ৰিত হৈ বাইদেউক আজি আমি আনুষ্ঠানিকভাৱে ইতিমধ্যে বিদায় দিলোঁ আৰু এই বিদায় অনুষ্ঠানত আপোনালোকক এইখিনি সাক্ষী কৰি ৰাখিব বিচাৰিলোঁ আৰু লগতে মই বাইদেউৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। নমস্কাৰ। 1987 চনতে গুৰু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰতিষ্ঠা হৈছিলে। সেই দিনৰ পৰা 2022 বৰ্ষৰ নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে এই বিদ্যালয়তে মই কৰ্মৰত উপস্থিত থাকিলোঁ। এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অঞ্চলৰ সকলো অভিভাৱক অভিভাৱিকা সকলোবিলাক মোৰ ইমানেই আপোন নহয় মই ভাষাৰে বুজাব নোৱাৰোঁ। বিশেষকৈ মোৰ শিক্ষকসকল যিদিনা মই স্কুলৰ কোনোবা দিনা যদি নাহিছিলোঁ সেইদিনা শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ দিনটো 2-3বাৰকৈ মনত পৰে। স্কুলত সোমোৱাৰ লগে লগে মই ঘৰ নিজৰ ল'ৰা ছোৱালী সকলোবিলাক পাহৰি গৈছিলোঁ। মোৰ ঘৰ ইয়াত নহয়, ইয়াৰ পৰা 100 কিলোমিটাৰ দূৰ চতিয়া ডিপলুঙাত। 100 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি মই ইয়াত শিক্ষাদান কৰিছিলোঁ। নাজানো মই শিক্ষাদান জীৱনত কিমান মই ছাত্ৰ ছাত্ৰীক কি দিব পাৰিলোঁ, কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা এটাই মই লৈ গ'লোঁ মৰম আৰু আশীৰ্বাদ। মই ভাবোঁ মোৰ ভৱিষ্যত জীৱনটো যাতে এনেকৈ সুখময় হৈ থাকে, ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ আৰু এই শিক্ষকসকলক যাতে মোক কোনোদিনেই পাহৰি নাযায়, তেওঁলোকৰ কাৰণে মোৰ সদায় আন্তৰিক অভিনন্দন থাকিল। আপোনালোকে ইতিমধ্যে মৰমৰ সাবিত্ৰী বাইদেউৰ যিখিনি বক্তব্য সেইখিনি বক্তব্য শুনিলে আৰু ইমান সময় আপোনালোকে ধৈৰ্য্যৰে ভিডিঅ'টো চাই থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, গতিকে প্ৰধান শিক্ষকে এই মুহূৰ্তত কি কয় মই তেওঁৰ পৰা দুআষাৰ জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰতিষ্ঠা হৈছিল 1986 চনত আৰু আমি কৰ্মৰত হৈছিলোঁ 1987 চনত। 1987 চনৰ পৰাই বাইদেউ আৰু মই দুয়োগৰাকী আমি সহশিক্ষক হিচাপে কৰ্মৰত আছিলোঁ। দুৰ্ভাগ্যবশত আমি 26টা বছৰ অবৈতনিকভাৱে পাঠদান কৰাৰ অন্তত 2013 চনত আমাৰ বিদ্যালয়খনে সম্পূৰ্ণ পূৰ্ণাংগ অৱস্থাত পায় আৰু তেতিয়াৰ পৰা ধৰি আমি ছাত্ৰ ছাত্ৰীসকলক আগতে যেনেকৈ পাঠদান দিছিলোঁ তাৰপিছতে আমি সেইদৰে তাৰমানে যিমান পাৰোঁ সিমান পৰিমাণে ছাত্ৰ ছাত্ৰীসকলক ডেভেলপৰ কাৰণে আমি পাঠদান কৰি আহিছিলোঁ। কিন্তু আমাৰ সহকৰ্মী সাবিত্ৰী বাইদেউ আছিল মোৰ সোঁহাত স্বৰূপ, গতিকে তেওঁ আজিৰ দিনটোত আমাৰ পৰা বিদায় লোৱাৰ কাৰণে আমাৰ সোঁহাত স্বৰূপ ইতিমধ্যে নাইকিয়া হৈ গৈছে বুলি আমি বোধ কৰিছোঁ।
বাইদেউ বিদায় 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 আজি বাইদেউ বিদায় তেখেতকনো কেনেকৈ পাহৰি নাহাই তেখেতকনো কেনেকৈ পাহৰি নাহাই বিদায় বিদায় আজি বাইদেউ বিদায় 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 আজি বাইদেউ বিদায় তেখেতকনো কেনেকৈ পাহৰো হাই তেখেতকনো কেনেকৈ পাহৰি নাহাই জীৱনৰ মধুদিন আহে আৰু যায় জীৱনৰ মধুদিন আহে আৰু যায় এই সংগ কেনেকৈ এৰো হাই হাই এই সংগ কেনেকৈ এৰো হাই হাই জীৱনৰ মধুদিন এইদৰে যায় জীৱনৰ মধুদিন এইদৰে যায় থিতাপি হৈ কোন থাকিব সদায় থিতাপি হৈ কোন থাকিব সদায় বিদায় বিদায় আজি বাইদেউ বিদায় 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 আজি বাইদেউ বিদায়